हेलो फ्रेंड्स आज मैं आकु मोर एटा नतुन भिडिओ वेलकाम करिसु। आज भिडिओটো घৰৰ পৰা आरम्भ करिसु। आज बागाনত जाम ताते काम धाम কৰি আছে আৰু সেইদিনাও দেখুৱাইছিলো কাম কৰি থকা। আজি তাতে কাম এই মালভোগ পুराना মালভোগখনত বুনজোৰা পুৰা কমপ্লিট হ'ব। তো তাতে যাই কেনে আপোনালোকক দেখুৱাম আৰু কম ইয়াতে কি হার মাৰা হয়, কি হার দিম মানে এইবাৰ। তো ভিডিওটো চাই থাকিব শেষলৈকে। আহি পালো বাগান, তো কাম কৰিছে এইবেগে, তো দেখুৱাম আৰু মালভোগ কলৰ বাগানত যাই কিনে দেখুৱাম আৰু তাতে অহাকালি কি হার মাৰিম সেইটোৰ বিষয়ে এই ভিডিওটোৰ জৰিয়তে আপোনালোককো জনাম। চাই থাকক আৰু দেখুৱাই দিছোঁ। বেগে তাতে বনজোৰা হৈও বেগে চাহেব কলখিনি পুলি আৰু পাত কাটা হৈছে, তো দেখুৱাই দিছোঁ। এয়া বেগে এইখিনি আৰু বুন হৈ আছিল, এইখিনিকো জোৰা হ'ল আজি। ini sampah bila oleh sih. Cuman bunyi sini. Ini bun mara dia hasil itu borokon agane bun kini nomurile itu kan बहुत bun হৈ গেল আৰু। চাই থাকক দেখুৱাই আছো। পুराना মালভোগ কলৰ বাগানখন বনজোৰা কমপ্লিট হৈ গৈছে। ইয়াতে যিখিনি পুলি আছে সেইখিনি সাৰ দিম, বেয়া পুলিবিলাকো কাটি দিয়া হৈছে। এয়া কিছুমান দুডালো ৰাখি দিয়া হৈছে, এইবিলাক মাজে মাজে নাইও। এইবিলাক বহুত গেপছ আছে মাজে মাজে। তো ইয়াতে অহাকালি সাৰ দিম।
সাৰ ইয়াতে DAP আৰু পটাছ তাৰ লগত বায়োভিটা মাৰিম, যিটো ইয়া মাটিত দিয়ে ডাহাইয়া অলপ গুড়া গুড়া এটা এইবিলাক। তো ইয়াতে কম পৰিমাণে এনে মাটি দিম আৰু সাৰখিনি যাতে অলপ মাটি থাকি থাকে সেনেকৈ। তো এনেকুৱা বুন হৈ আছিল ইয়াত। তো এতিয়া অলপ বুনখিনি এনে পূৰাকৈ ঘূৰি ওলাই জুৰিব পৰা নাই, কাৰণ বুনবিলাক কিবা লেয়া জাতৰ বুন এয়া হৈছে। তো এইবাৰ ইয়াৰ সাৰ থাৰ মাৰি কিনে পূৰা একবাৰ গুড মাৰা মাৰি দিব লাগিব। নামৰিম বুলি ভাবিছিলোঁ, কিন্তু মাৰিব লাগিব ইয়াত, কিন্তু এনেকুৱা বুন উঠে নহ'লে। তো এইবিলাক কিছুমান সৰুও আছে পুলিবিলাক। এইবিলাক এনে চাইড চাইড অলপ দি কিনে সাৰ এটা এনে মাটি অলপ অলপ জাপাই দিম, ইমান গুৰিত মাটি নিদিওঁ। গুৰিত মাটি দিলে গাছটো পূৰা এতিয়া বেমাৰী হৈ যাব। তো কিছুমান ওপৰত মাদাবিলাক ওলাই আছে, এইবিলাক অলপ মাটি দিম। তো আজি হ'ল শনিবাৰ, তো বজাৰ আছে অহাকালি। তো কলবিলাকো কাটো আজি, কিমান ওলায় যি বেয়া পুতোৱা যি পাওঁ আৰু। তো মালভোগো ওলাব কেইটামান, আৰু এইভাগে চাম্ভাটো ওলাব বেছিকৈ। তো এইবিলাক কল কাটিম আজি। এইবিলাক এনেকুৱা আছে বহুতকেইটা ইয়াতে। তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ, পাৰিলে শেষত দেখুৱাম কলখিনি কাটি কিনে এক লগত থুপৰি কৰা। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কলকাতা হৈ গ'ল, এতিয়া এইখিনিয়ে ওলাল। মালভোগটা 10টা আৰু চাম্ভা 11টা, এইখিনিয়ে আৰু বেয়া বুটা কল।